বেটি বাচাও বেটি পঢ়াও শ্লোগান যেন এতিয়া অহাৰ দেশত নাৰীক সুৰক্ষা দিয়াত ব্যৰ্থ বিজেপি চৰকাৰ জেছমিন আখতাৰৰ ধৰ্ষণকাৰীক ফাঁচীৰ দাবী বেংগালুৰুত BSc নাৰ্ছিঙৰ অধ্যয়নৰত ছাত্ৰী জেছমিন আখতাৰ নামৰ মেধাৱী ছাত্ৰীগৰাকীক আনিছুৰ ৰহমান নামৰ পাখণ্ড যুৱকে বেংগালুৰুত ধৰ্ষণ কৰি হত্যা কৰাৰ প্ৰতিবাদত অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ খাৰুপেটীয়া নগৰ আঞ্চলিক সমিতিৰ উদ্যোগত প্ৰতিবাদী সমদল কাৰ্যসূচী গ্ৰহণ কৰা হয়। দেওবাৰে সন্ধিয়া খাৰুপেটীয়া ASTC বাছ আস্থানৰ পৰা লাভলি হোটেললৈ সংগঠনটোৰ নেতা কৰ্মীসকলে হাতে হাতে বেনাৰ পোষ্টাৰ লৈ এক প্ৰতিবাদী সমদল উলিয়ায়। প্ৰতিবাদকাৰীসকলে জেছমিন আখতাৰৰ পৰিয়ালক ন্যায় দিয়ক, ধৰ্ষণকাৰীক ফাঁচি দিয়ক, হত্যা ধৰ্ষণ বন্ধ কৰক আদি বিভিন্ন শ্লোগানেৰে খাৰুপেটীয়াৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথ উত্তাল কৰি তোলে। যি জেছমিনা আখতাৰ ধৰ্ষণৰ বলি হৈছে, সেই ধৰ্ষণৰ প্ৰতিবাদত আজি আমি দৰং জিলাকে আদি কৰি আজি আমাৰ আৰম্ভণি গোটেই অসমত আমি এই অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ উদ্যোগত এই ধাৰাবাহিকভাৱে গণতান্ত্ৰিকভাৱে আমি আন্দোলন কৰিম। আজি নাগপুৰৰ পৰা এই বিজেপি নেতৃত্বাধীন পৰিচালিত চৰকাৰটোই ক'ৰবাত নহয় ক'ৰবাত আমি বিভিন্ন ক্ষেত্ৰত চাই আহিছোঁ। আচলতে নাৰী নিৰাপত্তা তেখেতসকল ব্যৰ্থ হৈছে। গৃহ বিভাগৰ দায়িত্ব থকা মুখ্যমন্ত্ৰী সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে আমি অসম চৰকাৰক বুজাই দিব খুজিছোঁ যে আচলতে আপোনালোকৰ গৃহ বিভাগ ব্যৰ্থ হৈছে আৰু এনেকুৱাই যদি অসমত নাৰী নিৰাপত্তাহীনতাত ভুগি থাকে, অসমৰ নাৰীয়ে যদি বহিৰাগতৰ দ্বাৰাই ধৰ্ষণ হ'বলগীয়া হয় আৰু কিমান দিন হ'বলগীয়া হ'ব। আজি বিজেপি চৰকাৰক আমি প্ৰশ্ন কৰিছোঁ, অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে আচলতে নাৰী কিমান দিন আৰু নিৰ্যাতনৰ বলি হ'ব আৰু নাৰীৰ যদি নিৰাপত্তা নাথাকে, গৃহ বিভাগ সম্পূৰ্ণভাৱে ব্যৰ্থ হৈছে, বিজেপি চৰকাৰ সম্পূৰ্ণভাৱে ব্যৰ্থ হৈছে। আৰু আজিৰ এই কাৰ্যসূচীৰ জৰিয়তে আমি অসম চৰকাৰক সকীয়াই দিব খুজিছোঁ যে আপোনালোকে অতি শীঘ্ৰেই ইয়াৰ ওপৰত এটা ব্যৱস্থা লওক। জেছমিনৰ যি নিৰীহভাৱে যি ধৰ্ষণ হয়, ধৰ্ষণ উচিত তদন্ত হ'ব লাগে আৰু অতি সোনকালে ফাষ্ট ট্ৰেক আদালতত গোচৰ অতি সোনকালে তেখেতসকলক নিষ্পত্তি কৰি ফাঁচি দিব লাগে। আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে অনাগত দিনত এই জেছমিনা আখতাৰৰ যি ন্যায়, এই ন্যায়ৰ খাতিৰত আমি সম্পূৰ্ণভাৱে গণতান্ত্ৰিকভাৱে আন্দোলন চলাই যাম বুলি আজি এই প্ৰগ্ৰামৰ জৰিয়তে আমি সকীয়াই দিছোঁ। ফাষ্টেগ আদালতৰ জৰিয়তে বিচাৰ প্ৰক্ৰিয়া সম্পন্ন কৰি জেছমিন আখতাৰৰ পৰিয়ালক ন্যায় প্ৰদান কৰাৰ লগতে আনিছুৰ ৰহমান নামৰ ধৰ্ষণকাৰীজনক ফাঁচি দিয়াৰ দাবী জনায়। উক্ত প্ৰতিবাদী সমদলত সংগঠনটোৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক চহৰ আলী, মুখ্য সাংগঠনিক সম্পাদক জাকিৰ হুছেইন চৰকাৰকে আদি কৰি বিভিন্ন পৰ্যায়ৰ নেতা কৰ্মীসকলে অংশগ্ৰহণ কৰে। খাৰুপেটীয়াৰ পৰা খয়বৰ মণ্ডলৰ ৰিপৰ্ট, অসম সংবাদ।